मैया हराव मानास माहारियारि हाग्रामायाव मासे ब्लेक पेन्थारनि गोथै सह बोखांनो मोन्दों। मानास माहारियारि हाग्रामानि बासबारि रेन्जनि गाहाय हाबग्रा लामानि खाथियाव मैया हराव मासे ब्लेक पेन्थारनि गोथै सह बोखांनो हायो। गुबुन माने ब्लेक पेन्थारजों जुजिलायनायनि जाउनाव थैदों होननानै मिथिनो मोननाय जादों। दिनै ब्लेक पेन्थारनि गोथै सहखौ पोस्ट मर्टेम खालामनायनि उनाव गोथै सहखौ सावनाय जायो। मानास माहारियारि हाग्रामानि बासबारि रेन्जनि हाग्रा बिफाननि बिबानगिरि देहा फाहामगिरिया पोस्ट मर्टेम खालामनानै ब्लेक पेन्थारनि गोथै सहखौ सावो। गुबुन ब्लेक पेन्थारजों जुजिनानै गोब्राबै जोखोम जानायनि उनाव जिउ गोमादों होनना मिथिहोनानै देहा फाहामगिरिया ब्लेक पेन्थारनि गुबुन गुबुन अंगफोरखौ लेबरेटरिनिसिम दैथायहरनाय जागोन होननानै मिथिहोदों। लोगोसे बे ब्लेक पेन्थारा थांनाय 9-10 सान सिगां थैदों होननानै देहा फाहामगिरि प्रभात बसुमतारिया मिथिहोदों। गुबुन फारसेथिं ब्लेक पेन्थारनि थैनायाव दुखु मोननाय फोरमायनानै मानासाव जिब जुनारनि अनजिमाखौ बांनायनि थाखायनो बेबायदि जाथाय सोमजिदों होननानै मिथिंगा अनफावरिया मिथिहोदों। টেৰিটৰিয়েল ইহঁতৰ কাজিয়া হয়, ইহঁতৰ এৰিয়াত থাকে, এৰিয়াত কোনোবা যদি উইক আছে সি উইকটো আউট কৰি দিয়ে। আমাৰ কেতিয়া হৈছিলে এইটো আমি কালি পাইছোঁ, কিন্তু বস্তুটো মানে 8-10 দিনৰ আগত এইটো মানে ঘটনাটো হৈছে। ইঞ্জুৰি হৈছে। মতা না মাইকী আছিল? এইটো মতা আছিল, সৰু মতা, একজেক্ট ফুল এডালো নহয়। বয়স তাৰ অলপ বেছি হ'ব, 3 বছৰমান হ'ব পাৰে। এতিয়া আমি আমাৰ প্ৰচিডিউৰ মতে SOP মতে আমাৰ এইটো পষ্টমৰ্টেম কৰাৰ পিছত আমি এইটো জ্বলাই দিব লগা হয় NTC ৰুলছ মতে। প্ৰায় বনাঞ্চলৰ পৰা জনাঞ্চললৈকে আহি থাকে জীৱ জন্তুবিলাক। কিহৰ কাৰণ হয়? একচুৱেলি এইটো আমাৰ কেট স্পিচিছ যিটো আমাৰ লেঅপাৰ্ড বা ঘোং, এইটো পেন্থাৰ, সেইবিলাক আছে হেবিটেটটো সিহঁতৰ মানে হিউমেন এটাচ লগত সিহঁতে থাকি ভাল পায়। সিহঁতে মানে সৰু এনিমেলটো খাই মানে ভাল লাগে। যেনে সিহঁতে মুৰ্গীৰ পৰা আৰম্ভ কৰি সিহঁতে ছাগলৰ পোৱালি, ছাগলী, গৰু পোৱালি সেইবিলাকৰ এটাক কৰে। সেইকাৰণে সিহঁতে ইজি প্ৰেৰ কাৰণে সিহঁতে চাহ বাগানত বেছি দেখা পোৱা যায়। আমাৰ এইটো আমি চাহ বাগানতে পাইছোঁ, এনেকুৱা ৰেকৰ্ড বহুত আছে চাহ বাগানত। এতিয়াও আমাৰ বাগানৰ ভিতৰত চাইটিং আমি মানে গম পাই আছোঁ, চাইটিং হয়, ইভিনিং ওলাই আহা যাহা কৰি সিহঁতে, যিহেতু আমাৰ একদম এটাচ ফৰেষ্ট আৰু ইফালে চাহ বাগান। সেইটো কিমান মান আছে বৰ্তমান ঘোং মানাছত? ঘোংটো এইটো একজেক্ট আমি ইমান এটা কৰা নাই, টাইগাৰৰ নিচিনা চেঞ্চাছটো সেনেকুৱা নাই। তথাপিও আমাৰ কিছুমান আহিছে, কেমেৰাতে 2-এটা আহে লিঅ'পাৰ্ডৰ লগতে। নতুনকৈ বৃদ্ধি পাইছে মানে? নতুনকৈ বৃদ্ধি পাইছে। সেইটোত আমাৰ আগতো ৰেকৰ্ড আছে, 3-4 বছৰ আগতো আমি তাতে মৰা পাইছোঁ। ছেম ইয়াৰ সমানে হ'ব। আমি তেতিয়া অলমষ্ট বডিটো ডিকম্প'জ হৈ গৈছে, আমি স্কিনটো পোৱা গৈছে আৰু এই আমাৰ বাউণ্ডাৰীতে। আমি চালে আপোনালোকে আমি পষ্টমৰ্টেম কৰিলোঁ, এইটো নেক ৰিজনত বাইটিং ইঞ্জুৰি আছে, আৰু বাইটিং ইঞ্জুৰি হয় এইটো চেপ্টিচিমা হয়, এনিমেলটো ডেড হৈছে, বুজিছেনে? এইটো একজেক্টলি বাইট এনিমেলছ। কিমান দিন আগতে হোৱা অনুমান? এইটো অনুমানে 1 সপ্তাহমান আগত হ'ব লাগে। সংগ্ৰহটো হৈ লাহে লাহে ইনফেকশ্যন হয়, এইটো চেপ্টিচিমা হৈ গ'ল। চেপ্টিচিমা হৈ এনিমেলটো ডেড হ'ল। আমাৰ এইটো ছাছপেক্ট হৈছে। আপোনালোকে তন্নকৈ চাইছে নিশ্চয়? কি ক'লে? তন্নকৈ চাইছোঁ, আমি এভৰি পাৰ্ট চাইছোঁ। আমি ভিচাৰাখিনি চেম্পল কালেকশ্যন কৰিছোঁ, এইটো আমি লেবৰেটৰীত পঠিয়াম ফৰ ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন। যদি কিবা পয়জনিঙো থাকিব পাৰে, কিবা থাকিব পাৰে বেলেগ, এইটো মাইক্ৰ' লেভেলৰ ইনভেষ্টিগেশ্যন হ'ব, আৰু ইনভেষ্টিগেশ্যন হ'লে আমি একুৰেটটো ধৰিব পাৰিম। এতিয়া আমি মেনুৱেলি যিখিনি পাইছোঁ, এইটো আমাৰ ছাছপেক্ট হৈছে যে এনিমেলটো ডিউ টু বাইট ইঞ্জুৰিৰ কাৰণে এনিমেলটো ডেড হৈছে। এক্সামৰ পৰা অহাৰ পিছত আৰু নিশ্চয় কিবা থাকিব পাৰে, এইটো আমি এতিয়াও ডিনাই কৰিব নোৱাৰোঁ। কিন্তু আমি এক্সটাৰ্নেলি এতিয়া যিটো পাইছোঁ, নেক ৰিজনত চিভিয়াৰ বাইট ইঞ্জুৰি আছে, আৰু তেখেতে কোৱা মতে এইটো মানে যিটো টেৰিটৰিয়েল সিহঁতৰ অকুপেশ্যন থাকে, সেইটো কাৰণে সিহঁতে লাৰ্জ এনিমেলবিলাকে এইটোক আঁতৰাই দিবৰ কাৰণে সিহঁতে বাইটিংটো কৰে সাধাৰণতে, আৰু যাৰ কাৰণে এনিমেলটো ডেড হৈছে। মাজত মানে ফাইটিঙৰ ফলত মানে মৃত্যু হোৱা বুলি ইতিমধ্যে গম পোৱা গৈছে। আৰু বাঘৰ সংখ্যা যে বাঢ়িছে, সেইটো এটা মানে ভাল খবৰ বুলি ক'ব লাগিব। কাৰণ জীৱ জন্তুৰ যেতিয়া সংখ্যা বাঢ়ে, তেওঁলোকৰ মাজত যেতিয়া নেকি হাই কাজিয়া হয়, কোনোবা নহয় কোনোবা এটা জখম হয়। ব্লেক পেন্থাৰৰ মৃত্যুটো আমি ঠিক তেনেধৰণে আমি যিসকল মানে প্ৰত্যক্ষদৰ্শী আছে তেওঁলোকৰ পৰা জানিবলৈ পাইছোঁ যে 3টাকৈ তেওঁলোকে ব্লেক পেন্থাৰ একেলগে আছিলে, আৰু তেওঁলোকৰ মাজত মানে এটা কাজিয়া হৈছিলে, আৰু এই কাজিয়াৰ ফলত মানে এজনে বিশেষ আঘাত পাইছিলে, আৰু যাৰ কাৰণে যোৱা ৰাতি মৃত্যুবৰণ কৰিলে।
গতিকে এই ক্ষেত্ৰত আমি দুখ পাইছোঁ প্ৰকৃতিপ্ৰেমী হিচাপে, আৰু আমি আশা কৰিছোঁ বাঘৰ সংখ্যা বাঢ়িব। আৰু এইবুলি যেনেকুৱা চাইটিং এটা এই ছিজনতে হৈ আছে, তো নেক্সট ছিজনত যোনটো নেকি আহিব, নিশ্চয়কৈ এটা প্ৰকৃতিপ্ৰেমী যিসকল আহিব বা যিখিনি মানে পৰ্যটক আহিব, সকলোৰ কাৰণে ভাল খবৰ আহিব বুলি আমি আশা কৰিছোঁ, আৰু প্ৰত্যেকে এটা সন্তুষ্ট লাভ কৰিব বুলি আমি আশা কৰিছোঁ। আৰু ইতিমধ্যে ডক্টৰ আহিবলৈ ধৰিছে, আৰু ডক্টৰ আহিলে নিশ্চয় টেষ্ট কৰিব, আৰু কি পৰ্যায়ত কেনেকুৱা মৃত্যু হ'ল সেই বিষয়বস্তুটো তেওঁ চালি জাৰি চাই আমাক ৰাজহুৱা কৰিব বুলি আমি আশা কৰিছোঁ। দেখা গৈছে যে মানাহৰ বনাঞ্চলৰ পৰা প্ৰায় বনাঞ্চললৈ জীৱ জন্তুখিনি ওলাই অহা দেখা গৈছে, আৰু খাদ্য সংকটে মানে জনসংখ্যা যেতিয়া নেকি মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি হয়, নিশ্চয়কৈ জীৱ জন্তু বাহিৰলৈ ওলাই আহে, আৰু ঠিক তেনেধৰণে পৰিৱেশ ক'ব লাগিব। ইয়াতে খাদ্যৰ অভাৱ এনেকুৱা নাই, যিসকল মানে আমাৰ মানে অঞ্চলত সোমাই আহে। আমি দেখিবলৈ পাইছোঁ হাতীৰো জাক হাতী এতিয়ালৈকে গাঁৱত কোনো ধৰণৰ প্ৰৱেশ কৰা নাই। গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে জীৱ জন্তুৰ কাৰণে যথেষ্টখিনি মানাহ ৰাষ্ট্ৰীয় উদ্যানত খাদ্য যোগান আছে বা যথেষ্ট আছে, যাৰ কাৰণে তেওঁলোকে ভিতৰতে থাকে, আৰু কেতিয়াবা তেওঁলোকৰ জনসংখ্যা বৃদ্ধি হ'লে নিশ্চয়কৈ বাহিৰত ওলাই আহে। আৰু এইটো এটা আমাৰ কাৰণে চাইটিঙৰ ভাল ব্যৱস্থা, আৰু তাৰ কাৰণে আমাৰ ৰাইজৰ সচেতন আছে, যাৰ কাৰণে তেওঁলোকে মানে এটা ভাল এটা আদান প্ৰদান হৈ আছে বুলি আমি আশা কৰিব পাৰোঁ। বিগত কেইটামান দিন ধৰি দেখা পাইছোঁ গড়, হাতী, অজগৰ এনেকুৱা বিভিন্ন ব্লেক পেন্থাৰ ওলাই অহা দেখা পাইছোঁ। গভীৰ অৰণ্যৰ মাজৰ পৰা জনসংখ্যা বৃদ্ধিৰ কাৰণে ওলাই আহিছে। হয়, এইটো এটা ভাল ক'ব লাগিব যে আমাৰ কিছুমান টাইমত তেওঁলোকৰ মানে খাবৰ কাৰণে যেনেকুৱা পৰিৱেশ পায়, এটা ছাইড থাকে বা এটা অঞ্চল থাকে, তো ঠিক তেনেধৰণে তেওঁলোকৰ অঞ্চলত যেতিয়া নেকি বেলেগে প্ৰৱেশ কৰে, তো নিশ্চয়কৈ তেওঁলোকে মানে অন্য ছাইডলৈ গতি কৰে, আৰু সেই গতিৰ ফলত মানে কেতিয়াবা তেওঁলোকে মানে বাহিৰলৈ ওলাই আহে। আৰু যেনেকুৱা এই আপোনালোকে ক'লে যে বাঘ হওক বা সাপ হওক বা বিভিন্ন জীৱ জন্তুৱেই হওক, অজগৰেই হওক, তো এনেকুৱা ধৰণে জীৱ জন্তু ওলাই আহে আৰু বৃদ্ধি হ'বলৈ ধৰিছে প্ৰত্যেক দিনা। আৰু প্ৰকৃতিপ্ৰেমী যিসকল আছে প্ৰত্যেকে মানে সচেতন যে তেওঁলোকে যিকোনো টাইমত যিকোনো খবৰ দিলে তেওঁলোকে ওলাই আহে, আৰু আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত যিখিনি সংৰক্ষণ কৰিব লাগে যথেষ্টখিনি কৰিছে ৰাইজে, আৰু সহযোগ কৰিছে, এইটো আমি ক'ব পাৰোঁ। নিশ্চয় মনোনীত পৰীক্ষা কৰিব বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ, আৰু ডক্টৰ ইতিমধ্যে আহি আছে। আমি আশা কৰিছোঁ এটা ভাল বাৰ্তাও আহিব যে যেনেকুৱা তেওঁলোকৰ মাজত জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত তেওঁলোকৰ মাজত ফাইটিং হৈছে, ঠিক তেনেধৰণে এটা ভাল খবৰ আহিব বুলি আমি আশা কৰিছোঁ। এটা সময় আছিল চোৰাং চিকাৰীৰ হাতত জীৱ জন্তু নিধন, এতিয়া অস্বাভাৱিক মৃত্যু। হয়, এইটো এটা ভাল লক্ষণ বুলি ক'ব লাগিব, কাৰণ যে চোৰাং চিকাৰী বৰ্তমান মানে আমাৰ অঞ্চলত মানে বিশেষকৈ ৰোধ কৰাৰ ক্ষেত্ৰত যথেষ্ট চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে, আৰু এই ক্ষেত্ৰত আগন্তুক দিনত এটা ভাল খবৰ আহিব। আজি এই বছৰ যেনেকুৱা জনসংখ্যা বৃদ্ধি হৈছে, নিশ্চয় কাউণ্টিং হ'লে নিশ্চয়কৈ আমাক ৰাজহুৱা কৰিব যে কিমান বাঘ আছে, কিমান গড় আছে, কিমান বিভিন্ন জীৱ জন্তু আছে। এইটো গণনা মানে তেওঁলোকে ৰাজহুৱা কৰিলে নিশ্চয়কৈ জানিব পাৰিম যে এইবেলি আমাৰ কিমানখিনি জীৱ জন্তুৰ সংখ্যা বাঢ়িছে।